हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल रंजीत बराले সকলকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি দেখাছে আব ভাল নাই মানে চৰ্দি তৰ্দি লাগি আছে। এফালে এজন টিকবৰ আছে আমাৰ বায়ন। আজি আমাৰ গাঁৱত বৰসভা আছে আৰু ৰাতিকে ভাওনা আছে। নাম আছে সীতাহৰণ ৰামপৰা যে সীতা পাতাল ভ্ৰমণ। তো ভাওনা পাৰ্ট লৈছোঁ। তেখেতে বাঁহী বজাইছে এখেতে। তো কি হয় চাই থাকিব তাতে। আৰু সেই আমাৰ নামঘৰ ভাগ জিলিকি আছে ইয়াৰ পৰা মানুহ গৈ আছে বৰসভা হৈ আছে। এতিয়া আমাৰ নামঘৰটো চাব আৰু বৰসভা প্ৰগ্ৰেমো চাব বলক। তো ফাইনেলি আমাৰ নামঘৰ ভাগ বৰসভা হৰিনামৰ কাৰণে ৰখি আছে। তাৰপিছত মানুহ আছে এনেকৈ। এতিয়াও কালিক দমন কৰিবলৈ কৃষ্ণ কেনেকৈ গৈছে চাবচোন। এতিয়া ধুনীয়াকৈ আমাৰ ইয়াত বৰসভা চলি আছে। ইফালে আজি ৰামপৰা যে সীতা পাতাল ভ্ৰমণৰ সীতা লৈছে। কৰ্ণই আজি এবাৰ কৰ্ণৰ পৰা চেঞ্জ হৈ গ'ল সীতালে, আৰু মই দুখাখনৰ পৰা চেঞ্জ হৈ গ'লে বিশ্বামিত্ৰলৈ। এইখনত বিশ্বামিত্ৰ লৈছোঁ আৰু তাতে সীতা লৈছে। আমাৰ মানে মেকআপ চাম কেনেকৈ কয় বা মানে কোনে মেকআপ কৰিলে আহে সকলোৱে দেখাই যাওঁ আপোনালোকক। এতিয়া বোলে ইয়াৰ নামঘৰত পূৰা চলি আছে। তালৈ এতিয়া আমি গৈ আছোঁ। এইফালে ভাওনা গীত গোৱা দাদাটোৰ নাম আছে টিংকু ৰাজখোৱা। বহুত ধুনীয়া গীত গায়। আমাৰ ভাওনা দেখেই আপোনালোকে সূৰ্যপুত্ৰ ভাওনাত এইজনে গীত গায়। এইটো কৰ্ণই এতিয়া মেকআপ কৰি আছে, সীতা হয় টিংকুতে মেকআপ কৰি আছে। এইটো আমাৰ সূত্ৰ, এইটো সহদেৱ ৰেডি হৈ আছে। মই অকণ দেৰিকৈ এতিয়া মানে গাই মাৰি গৈছোঁ। এইফালে আমাৰ পাপুদা লৈছে হনুমান, এইফালে ৰাম, এইফালে কিবা কিবি শত্ৰুঘ্ন, তাৰপৰা এইফালে লক্ষ্মণ, তাৰপৰা এয়া মুনি। ড্ৰেছটো ভালকৈ দেখাইছোঁ আৰু দাড়ি চাৰি লগোৱাৰ পিছত দেখাম। এইটো আমাৰ সূত্ৰ সহদেৱ। এয়া আমাৰ গায়ন বায়ন ষ্টাৰ্ট হৈ আছে। তাৰপিছতে মই অকণ পিছতে ওলাম আৰু
এইফালে আমাৰ সীতা আহি গ'ল সীতা কৰোণা আজি সীতা হৈ গ'ল এয়া আমাৰ উৰ্মিলা আগত দিয়ক এইটো আমাৰ নকল ৰাজ ৰাজ এইটো আমাৰ নকল লাগিব ভৰিত আমাৰ হাৰি মাতিছে তুমি কি লৈছা কৈ দিয়া আকৌ বহুত স্পীড কথা ভাই